এয়া বাটত আহি থাকোঁতে সুন্দৰ ফুল দেখা পালোঁ। ফুল নাগালেণ্ডৰ পৰা আহি আছোঁ। এয়া অকোৱা বকোৱা বাট পথেদি আমি আহি থকা আপোনালোকক দেখুৱাম। এই সুন্দৰ ফুলজোপাক আপোনালোকক দৰ্শন কৰাইছোঁ। চাই লওক সৰ্বপ্ৰথমে এই সুন্দৰ ফুল। এয়া নাগালেণ্ডৰ কিছু দৃশ্য। এয়া নগালোকে নিৰ্মাণ কৰা ঘৰ তেওঁলোকৰ। আৰু এই পাহাৰৰ মাজে মাজে সুন্দৰ নীলাচল পাহাৰৰ মাজে মাজে আমাৰ আগমন। এনেকৈ আহি আছোঁ নীলাচল পাহাৰৰ নাগালেণ্ডৰ পানীৰ কাৰণে ৰৈ আছোঁ বুলি কৈছোঁ। কঁকাল চকাল বিষাই যায় বুলি তেখেতৰ। আৰু সেয়ে আমি নাগালেণ্ডত কিছু কষ্ট কৰিছোঁ। সঁচাকৈ এখন পানী দাঙিব লগা আকাল ইমান পানীৰ কাৰণে আকাল। ইয়াত আকালত আমি বহি আছোঁ, বহি পানীৰ কাৰণে। এতিয়া ময়ো লওঁ পানী, লাগিব এতিয়া। কাইলৈ পোৱা নহ'লে কেনেকৈ চলিম, যদি এতিয়া পানী নিনো, বা ৰাতি কেনেকৈ চলিম। ৰাতি চলিবলৈ আমাৰ অসুবিধা হ'ব। সৰু এমুককৈ পানী তুলিবলগীয়া হৈছে। চব পানী এমুককৈ সাঁতৰা নকৰাকৈ। আকৌ লেতেৰা কৰিলে এইখিনি পানী অসুবিধা হ'ব। বহুত ব্যৱহাৰ কৰিব নোৱাৰিম লেতেৰা, যদি লেতেৰা হৈ যায়, ঘোলা হৈ যায়। গতিকে সাৱধানেৰে পানীটো ল'ব লগা হৈছে। এয়া চব তাৰপিছত এনেকৈ আমি অহা হয় নাগালেণ্ডৰ অকোৱা বকোৱা পথেৰে আমি আহিলোঁ। আৰু বাটত আহোঁতে কিছু লগৰবিলাকে সময়ত অপেক্ষা কৰোঁতে নাচ গান অকণমান ফূৰ্তি কৰি অহা হৈছে। পুনৰ আহিব সময়ত এয়া দেখিছে সকলোৱে অলপমান কিছু আনন্দ কৰিছে। দুই এজনে আৰু জিৰণিৰ সময়ত অকোৱা বকোৱা পথ আৰু তাতে বৰ ওখ চাপৰ পথ। সেইকাৰণে কিছু সময় তাত ৰখা হৈছিল। দুই এজনে চাহো খাইছিল। সেইকাৰণে সেই সময়তে অলপ আনন্দ কৰা হৈছে। ইমান সুন্দৰ পথ বুলিবও পাৰি। আৰু আহোঁতে পথ কিছুমান বৰ অসুবিধা হৈছিল। এতিয়া আমি আহিবৰ সময়ত আমি কেনেকৈ গাড়ীত উঠিছিলোঁ এই দৰ্শন। নীলাচল পাহাৰত এনেকৈ কিছুমানে ট্ৰেইনৰ ভিতৰতে খাই ষ্টেচন পালোহি আৰু ষ্টেচনত আহাৰ খোৱাৰ আৰম্ভ কৰিছে। এয়া এনেকৈ খাই কিছুমানে ট্ৰেইনৰ ভিতৰত বাহিৰতে ইয়ে ক'ৰবাত আহাৰ বিলাই আছে আমাৰ সকলোৰে বাবে। সুন্দৰকৈ দেখুৱাইছে এইবোৰ আহাৰ লৈ আছে। এনেকৈ সুন্দৰকৈ আহাৰ লৈ কিছুমানে খাইছে, কিছুমানে শুই আছে, আনন্দ উপভোগ কৰি আছে। যিটো আনন্দ এইদিন আকৌ কেতিয়াও ঘূৰি নাহে। একেলগে চবেই মিলি ষ্টেচনত এনেকৈ থাকি আনন্দৰে আহাৰ লৈ প্ৰত্যেকে নিজৰ বাবে ইমান সুন্দৰ দেখিছে। এটা অনুভূতিৰ দিন সকলোৰে। আৰু একতাৰে এনেকৈ বিলাই মেলি খোৱা হয়।
পানী, বিস্কুট, কল, ৰুটি, তথাপি আনন্দ তাত হয় নহয়? সকলো ট্ৰেইনৰ অপেক্ষাত মই লৈছোঁ এতিয়া কাম এতিয়া আছে আমাৰ ভাত চব্জি সেইফালে সেই দুজন